Hey guys, welcome back to my YouTube channel Guljar's vlog. আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু শুক্ৰবাৰ, তেতিয়া মই যাবলৈ ওলাইছোঁ গা ধুবলৈ, যিহেতু আজি জুম্মা। তো জুম্মাৰ পৰা আহোঁগৈ, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই যাবলৈ ওলাইছোঁ গা ধুবলৈ, তো গা ধুই আহোঁগৈ, তাৰপিছত চাই থাকিব। এয়া মই জুম্মা যাবলৈ ৰেডি হৈ গ'লোঁ। এয়া এতিয়া জুম্মাৰ পৰা আহোঁগৈ। আমাৰ ঘৰটো এতিয়ালৈকে প্লাষ্টাৰ কৰা নাই, বনাইহে আছে। সেইটো মানে দেখুৱাবলৈ অলপ বেয়া পাইছোঁ, গতিকে শেষলৈ মোৰ ভিডিঅ'টো চাই থাকিব। তো বন্ধুসকল, মছজিদৰ পৰা আহি মেলি ইমানেই ভাগৰ লাগিলে, মই আহি মেলি লগালগ কাপোৰ চেঞ্জ কৰি মেলি অলপ দেৰি শুই দিলোঁ। শুই মেলি এঘমুটি মাৰি দিলোঁ, মাৰি মেলি এতিয়া উঠিছোঁ। আৰু বন্ধুসকল, মই মুখ চুখ ধুই মেলি এতিয়া অকণমান ফ্ৰেছ হৈ গ'লোঁ। এতিয়া মই কৰিম কোৰাণ তিলাৱত। যিহেতু আপোনালোকক দেখুৱাব নোৱাৰোঁ মই, কাৰণ মই কোৰাণ তিলাৱত মোবাইলত ডাউনলোড দি লৈছোঁ। যদি কোনোবাই কোৰাণ তিলাৱত কৰিবলৈ বিচাৰে মোবাইলৰ পৰা, তেনেহ'লে আপোনালোকে প্লে' ষ্ট'ৰলৈ গৈ মেলি অল কোৰাণ বুলি চাৰ্চ কৰিব, তেতিয়া আপোনালোকে এপছটো পাই যাব। বন্ধুসকল, এতিয়া মই কোৰাণ তিলাৱত কৰিম। টুপিটো লৈ লৈছোঁ। প্ৰায় মই 2 ঘণ্টামান কোৰাণ তিলাৱত কৰিম, যিহেতু ৰমজান মাহত কোৰাণ তিলাৱত কৰি মই কোৰাণখন খতম দিম বুলি ভাবিছোঁ। দোৱা কৰিব, যিহেতু মই যে 25 ৰমজানতে মই কোৰাণখন খতম দিব পাৰোঁ। আৰু সেইফালে আমাৰ মায়ে ইফতাৰৰ কাৰণে যা যোগাৰ কৰি আছে। আৰু এতিয়া বাজিছে 4টা। মই গৈ আছোঁ আসৰৰ নামাজ পঢ়িবলৈ। আৰু আসৰৰ নামাজ পঢ়ি আহিলোঁ। আহি মেলি এতিয়া মই অলপ আমাৰ খুৰীহঁতৰ ঘৰলৈ গৈছোঁ। লগৰটো গৈছে মোৰ লগত। এইটো আমাৰ খুৰীহঁতৰ ঘৰ। যিহেতু মোৰ ভিডিঅ'টো বৰ বেছি দীঘল নহয়, ক'ব গ'লে এইটো মিনি ব্লগ বুলি ক'লেও বেয়া নহয়। এইফালে আমাৰ বৌয়ে চোতাল সাৰি আছে। বহুতে গম নাপায় যে মোৰ ঘৰটো ক'ত। মোৰ ঘৰটো মেৰাপানী শিমলুতল বুলি কয় জেগাডোখৰ। এয়া মোৰ লগৰটো খুৰীহঁতৰ ঘৰত বহি আছোঁ। আৰু এতিয়া বাজিবলৈ হৈছে 5টা। সেইবাবে মই ঘৰলৈ যাবলৈ লৈছোঁ। লগৰটো তাৰ নিজৰ ঘৰলৈ গুচি গৈছে, কাৰণ ইফতাৰী সময় হৈছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো দবাই দিব। এইডোখৰেই হৈছে আমাৰ শিমলুতল, যিহেতু এইডোখৰত মানুহে পাঁচ আলি বুলিও কয়। ইয়াত 5টা আলি আছে, সেইবাবে ইয়াক পাঁচ আলি বুলি কয়। এইডোখৰ আমাৰ শিমলুতল। ঘৰত থাকি মানে ইমানেই অশান্তি লাগিছে, সেইবাবে ভাবিলোঁ যে মই এটা ব্লগ বনাই দিওঁ। যিহেতু মই কাইলৈৰ পৰা ব্লগ বনাব নোৱাৰিম, কাৰণ কাইলৈৰ পৰা মোৰ স্কুল আছে। তাৰ মাজতো সময় উলিয়াই মই পাৰিলে মাজে মাজে এটা ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিম। আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো বৰ বিশেষ ভাল নহয়। বৰষুণৰ বতৰত মানে জঁপিয়াই যাব লাগে ভেকুলীৰ দৰে। আমি ঘৰ আহি পাইছোঁহি। এইটোৱে হৈছে মোৰ ঘৰ। নিজৰ ঘৰটো লাগিলে যেনেকুৱাই হওক, নিজৰ ঘৰ সদায় নিজৰেই। আপোনালোক সকলোকে অশেষ ধন্যবাদ। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ'টো চাই আছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ মোৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকিবৰ কাৰণে ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।